উঠি ফ্ৰেছ হৈ এতিয়া মই খাব লৈছোঁ ORS। আৰু আজি হৈছে ডে 2 আৰু বৰ্তমান আছোঁ আমি আইদাতে আছোঁ, যিহেতু অকণমান পাছত আমি ইয়াৰ পৰা ওলাই দিম। তো আমাৰ নেক্সট লোকেশ্যন হ'ব লাইটলুম, আৰু তাৰ কাৰণে এতিয়া আমি ৰেডি হৈ আছোঁ। আৰু এয়া মই ৰেডি হৈ গ'লোঁ, আৰু ক'লোঁ আজি ডে 2 হয়, আৰু চব ৰেডি হৈ আছে এতিয়া যাবলৈ কাৰণে। আৰু মানুহজনে এতিয়া পেকিং কৰি আছে, মানে বেগ পেকিং কৰি আছে, বাইকত যাবলৈ কাৰণে ৰেডি হৈ আছোঁ। আৰু এয়া ইয়াৰ ভিউ, এয়া আমি আছিলোঁ মাইৰাঙত, একদম ধুনীয়া জেগা, ধুনীয়া ভিউ। আৰু ইপিনে চাওক ইমান ধুনীয়া, আৰু সেইপিনে কিবা ফিচিং কম্পিটিশ্যন চলি আছে, যিহেতু কেমেৰাত তেনেকৈ দেখা নাই, আৰু অকণমান দেখি পায় আৰু। দেন যোৱাৰ আগত আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ, ব্ৰেড অমলেট আৰু টি আছিলে। গাইজ এতিয়া আমি নেক্সট লোকেশ্যনত যাওঁ আৰু আজি আমাৰ ছেকেণ্ড ডে ইয়াত। আৰু এতিয়া আমি মাইৰাঙৰ পৰা গৈ আছোঁ। ক'ত গৈ আছোঁ? ক'ত গৈ আছোঁ এতিয়া মাইৰাঙত? এতিয়া আমি গৈ আছোঁ, পাহৰিলোঁ। कमाल कर दिया आपने कितने टैलेंटेड हैं आप अमेजिंग মেপত চালে গম পাম লোকেশ্যনটো। বাই বাই। আপোনাক মেপ যেতিয়া লোকেশ্যনটো দেখাম তেতিয়া অলৰেডি গম পাই যাম। চ' মাইৰাঙক বাই বাই কৈ দিলোঁ, এতিয়া গৈ আছোঁ নেক্সট লোকেশ্যনত। ব'লক আপোনালোকো দেখুৱাওঁ, আৰু আপোনালোকে চাই থাকক, ধুনীয়া ধুনীয়া ভিউ এনজয় কৰি গৈ আছোঁ বৰ্তমান। আপোনালোকেও এনজয় কৰক। হেল্ল' হা? চ' গাইজ গৈ থাকোঁতে ৰাস্তাত ধুনীয়া একদম মানে পৰিৱেশ এটা পালোঁ, তো তাত ৰৈ মেলি এতিয়া ভিডিঅ' ফটো উঠি লৈছোঁ। ইমান ধুনীয়া শান্ত পৰিৱেশ, সঁচাকৈ মানে ইয়াত আহিলে ইয়াতে থাকি যাব মন যায়, একদম মানে মন নাযায় যে গুৱাহাটীলৈ ঘূৰি যাওঁ। আৰু জানে আমাৰ গুৱাহাটীত ইমান পলিউশ্যন, ইয়াত ইমান ধুনীয়া এটা পৰিৱেশ, বহুত বেছি ভাল লাগে মানে। চ' গাইজ আমাৰ লোকেশ্যন আহি পালোঁ, ছেকেণ্ড লোকেশ্যন, আৰু নামটো পাহৰিলোঁ, কিবা ৰক আছিলে, নামটো পাহৰি গ'লোঁ। বাৰু যি নহওক, এতিয়া ইয়াতে ৰৈছোঁ অকণমান দেৰি, মানে অলপ এনজয় কৰোঁ। পৰি যাবা দেই। এতিয়া আমি এইটো লোকেশ্যনৰ পৰা ওলাই দিলোঁ, আৰু এতিয়া গৈ আছোঁ আমি আমাৰ হোমষ্টেলৈ, যিটো হোমষ্টে আমি বুক কৰিছোঁ। চ' এতিয়া তাত গৈ আছোঁ, ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি আকৌ আমি ওলাই দিম লাইটলুমলৈ বুলি। এয়া আমাৰ নেক্সট হোম ষ্টে, আৰু ইয়াত ধুনীয়াকৈ আহি পালোঁ, আৰু পৰিৱেশটো ইয়াৰো ধুনীয়া, বহুত ভাল লাগিছে। এতিয়া ধুনীয়াকৈ ৰেষ্ট লৈ লওঁ, আমি আকৌ ওলাই দিম, অকণমান শ্বপিং কৰিব লগা আছে। পুলিচ বজাৰ যাবলৈ ওলালোঁ হোমষ্টেৰ পৰা, আৰু এতিয়া আমি যাম লাইটলুম। এইটো আমাৰ হোমষ্টে। পুলিচ বজাৰ পালোঁ, আৰু ইয়াতে অকণমান শ্বপিং কৰিলোঁ। বৰষুণো দি আছে। এই শার্ট পেন দুটাই আছে, সেইফালে কলকাতা ল'লেও পাৰে। ভাল দিছে।
ট্ৰেণ্ডত ইমান খাচ কাপোৰ নাপালোঁ, তো সেইটো কাৰণে ওলাই আহিলোঁ, ভাবিলোঁ কি যে এনেকুৱা দোকানবোৰতে পাই যাম। আৰু তেওঁৰ জোখৰ মানে কাপোৰো নাছিলে, মানে গৰম কাপোৰ নাছিলে, সেইটো কাৰণে ভাবিলোঁ তাত ইমান টাইম ৱেষ্ট কৰাতকৈ ইয়াতে দুখনমান দোকানত চাই লওঁ, তো ভাল হ'ব। তো আৰু এনেকৈ চাই ল'লোঁ আমি। তো কাপোৰ লোৱা হ'ল, এতিয়া আমি খাবলৈ আহিলোঁ, মানে লাঞ্চ কৰিবলৈ আহিলোঁ, যিহেতু আমি লাঞ্চ কৰা নাছিলোঁ, আমি ব্ৰেকফাষ্ট কৰিহে আহিছিলোঁ। আৰু আমি অৰ্ডাৰ দিছোঁ খাচী থালি। লাঞ্চ কৰি ওলাই দিলোঁ আমি লাইটলুম, আৰু এয়া চাওক লাইটলুমৰ ৰাস্তাটো। তো ধুনীয়াকৈ এতিয়া লাইটলুম গৈ আছোঁ। আমি লাইটলুম পালোঁ আৰু ইমান ট্ৰাফিক দেখিছে নহয়, ইমান গাড়ীখন পাৰ্কিঙত থ'লোঁ আৰু এতিয়া ভিতৰলৈ যাম। আৰু আমি আহি পালোঁ এয়া লাইটলুম, যোৱাই নাই ভিতৰলৈ, এতিয়া যাম আৰু টিকট কাটিম। ইমান ৰৈছোঁ ইয়াতে, ভাগৰ লাগিছে। চাওক পানীটো অকণমান হাই কৈ দিয়া। লাষ্ট টাইম আজি তাত যাব নোৱাৰি, লাষ্ট টাইম তাত ফটো উঠিছোঁ। গাইজ ইমান ধুনীয়া ভিউ, মানে ইমান ধুনীয়া, মানে এক্সপ্ৰেছ কৰিব পৰা নাই, মানে সঁচাকৈ ইমান ধুনীয়া লাগিছে। লাইটলুমৰ প্ৰথমবাৰ এনেকুৱা এটা ভিউ পাইছোঁ, খুব বেছি ধুনীয়া, মানে গোটেই ডাৱৰ, আৰু ধুনীয়াকৈ ডাৱৰবোৰ তলৰ পৰা ওপৰলৈ যেতিয়া আহে ইমান ধুনীয়া এটা ফিল হয়। আৰু এইবাৰ মানে কৈছোঁ নহয়, বহুত বেছি ভাল লাগিছে। আৰু মোৰ এইবাৰ লগত দুবাৰ হ'ল লাইটলুম অহা, তো ফাৰ্ষ্ট বাৰতকৈ এইবাৰৰ ভিউটো বহুত বেছি ধুনীয়া আছিলে। আৰু এতিয়া আমি মেগী অৰ্ডাৰ দিছোঁ, মেগী খাম। চাচোন পেটটো কেনেকুৱা লাগিছে মেগী খাই তোমাৰ। খাওঁহে। কোলা হৈ আহিছে, বলি মজা লাগিব। সেদাল মিলা ধন বেমাৰ সোমাব, সেদাল মিলা কেনে ৰয়েল এনফিল্ড পিন্ধিয়ে খায়। তো আন্ধাৰ হৈ আহিছিলে, সেইটো কাৰণে এতিয়া আমি ওলাই দিলোঁ, আৰু আন্ধাৰ হোৱাৰ কাৰণে ঠাণ্ডা পৰি আহিছিলে, তো সেইটো কাৰণে আমি এতিয়া ওলাই দিলোঁ। এতিয়া হোমষ্টে যাওঁ। তো আমি এতিয়া পুলিচ বজাৰ যাব ওলাইছোঁ, আৰু ডিনাৰটো কৰিম বুলি ভাবিলোঁ, আৰু এতিয়া সেইকাৰণে ওলাই আহিলোঁ পুলিচ বজাৰ। আৰু এইফালে ইমান ট্ৰেফিক। গাইজ পুলিচ বজাৰ আহি পালোঁ, আৰু এতিয়া আমি শ্বপিং কৰিম ইয়াতে। পাৰ্কিঙত ৰাখি ল'লোঁ গাড়ী। কি হয়? স্কাৰ্ট। ভাল চোন। पारा लो दूसरे के तो ठीक है इसलिए हो गया 10 पीस में 200 ब्लू कलर वाला हाँ আৰু আমি বৰ্তমান ৰেড ৰাইচ বুলি এখন হোটেলত সোমালোঁ। ভাল লাগিলে ইয়াৰ খানা। আমি অৰ্ডাৰ দিছিলোঁ প্লেন ৰুটি আৰু মেবি কিবা চিকেন কিবা এটা আছিলে গ্ৰেভি টাইপ। চ' গাইজ আজি ডে 3 আৰু উঠিলোঁ মই ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি এনেই অকণমান খোজকাঢ়িলোঁ, বাহিৰলৈ ওলাই আহিলোঁ।
আৰু এইপিনে আমাৰ ব্ৰেকফাষ্ট ৰেডি, আলু পৰাঠা, এইফালে আচাৰ আৰু গাখীৰ চাহ আছিলে। আৰু ধুনীয়াকৈ খাই মেলি লৈ এতিয়া আমি ঘৰলৈ যোৱাৰ পেকিং কৰি আছোঁ। তো ফাইনেলি ঘৰলৈ যাবলৈ হ'ল। উমিয়াম পালোঁ এতিয়া, আৰু আমি এতিয়া যিহেতু গুৱাহাটী গৈ আছোঁ, উমিয়াম লেক। ইমান গৰম লাগিছে সেইকাৰণে অকণমান ৰৈ দিছোঁ, আৰু এইফালে মই ৰৈ আছোঁ, এইফালে তেওঁ বহি আছে। তো পামেই আৰু গুৱাহাটী। চ' গাইজ, মোৰ ফাৰ্ষ্ট ব্লগটো চালেই আপোনালোকে আশা কৰিছোঁ এইটো ব্লগো চাব আৰু চাই বেছি ভাল পাব। আশা কৰিছোঁ নেক্সট এটা ব্লগত আপোনালোকক আকৌ লগ পাম। বাই বাই।